আৰু অকণমান দূৰ আছে ধুনীয়াকৈ এক্সাইটেড পুৰা এক্সাইটেড ভাই আছিল মানে দেখিবলৈ ইজি কিন্তু বহুত কষ্ট আছে ইয়াত কিন্তু বহুত চাব পাৰে কষ্ট আছে জোশ चाहिए जोश पूरा क्या बोलते हैं भाई लोग जोश लाइव पाम गार्डन অকমান দূৰ আছে ओ भाई क्या सीन है মই দেখি আছো ধুনীয়াকৈ হে গাইজ টু মৰ্ণিং আৰু আজি হৈছে সোমবাৰ আৰু আজি আমি মানে এফালে যাব ওলাইছোঁ আৰু আমাৰ লগত আছে এহেঁতকেইটা আৰু মানে আছে 5-6টা মানুহ যাম আজি এফালে তো মানে ক'ত গৈ আছোঁ কি কৰিছে ভিডিঅ'টো লাষ্টলৈকে চাই থকা গম পাব আৰু গাড়ী চাই পূৰা আহি ৰেডি হৈ আছে পূৰা এইফালে মানে আৰু যাব লাগে ধুনীয়াকৈ আৰু মানে টাইম এতিয়া 10টা বাজিলে আৰু এতিয়ালৈকে মানে আমি ওলাই দিব লাগিছিলে আৰু টাইমটো মানে লেট হৈ গৈ আছে তো আৰু যি হয় আৰু চাই থকা ভিডিঅ'টো লাষ্টলৈকে তো ধামাকা হ'ব গৈ আছে ভিডিঅ'টো আৰু এইফালে পূৰা বস্তু ভৰাই থোৱা আছে আৰু গাইছ মানে ফটককৈ মানে চাৰ্টটো সলাই দিলোঁ পূৰা মানে চাৰ্ট দুটা লৈ গৈছিলোঁ বেগত মানে তো মানে চাৰ্টটো সলাই পিনি আৰু চাব পাৰে বাবু ভাইয়া বাবু ইয়াৰ নামটো বাবু তো আৰু এতিয়া যাব হৈ তো লগৰকেইটা বৰ গেধা মানে সেইটো বহুত দেৰি কৰি আছে মানে সেইটো ওলাবলৈ সোনকালে মানে বৰ দেৰি কৰি আছে আৰু গাইছ আমি মানে এতিয়া গাড়ীত ধুনীয়াকৈ ওলাই দিলোঁ আৰু পিছফালে পূৰা বহি আছে এইফালে মানুহ বেছি যোৱা নাই 7টামান গৈছোঁ আৰু টাইমটো বহুত বিশেষ মানে আমাৰ হাতত মানে টাইম একেবাৰে কম আছে আৰু 11টা বাজিলে নেকি ন 11 হৈ গ'ল তো কি হয় চাওঁ তাকে কাকচাং মানে এতিয়ালৈকে গৈ পাবই লাগিছিল হিচাপ মতে তো এতিয়া দেৰিয়ে হৈ গৈছে আৰু গৈ থাকোঁ আৰু দেৰি হ'লেও একো নাই অকণমান মানে অসুবিধা হৈ গ'ল অসুবিধা মানে ওলাওঁতে দেৰিয়ে হৈ যায় না মানুহবোৰৰ ক'ৰবাত গ'লে ওলাওঁতে দেৰি হৈয়ে যায় সেইটো কাৰণে মানে অকণমান দেৰি হৈ গ'ল এইটো একো নাই বাৰু এতিয়া ফটাফট গৈ লওঁ গৈ পিনে আৰু কিবা কিবি দেখাই আছে ৰাস্তাত যদি কিবা ভাল বস্তু দেখি পাওঁ তো গৈ মানে দেখাই থাকিম আৰু মানে চাৰিআলি পাৰ হৈছোঁ আৰু এতিয়া আৰু গৈ থাকোঁ এতিয়া আৰু এতিয়া ইয়াৰ পৰা বহুত দূৰ আছে আৰু মানে ৰাস্তাত যি ভাল বস্তু দেখি পাওঁ তাকে দেখাই দিম গৈ পিনে আৰু চাই থাকক আৰু মই জাষ্ট কোৰালগুৰি আহি পাইছোঁ আৰু কোৰালগুৰিত পূৰা ট্ৰেফিক জাম লাগি আছে পূৰা আগফালে যাব পাৰে আৰু মানে আমি দেৰগাঁও পাই গ'লোঁ আহি পিনে আৰু দেৰগাঁও পাই পিনে এই চাইডে যাব লাগিব নাই লেফ্ট চাইডে যাব লাগিব দেখাই আছোঁ মানে ৰাস্তা যিহেতু ৰাস্তাটো বনাই আছে ন সেইটো কাৰণে পূৰা মানে ভিৰ হৈছে এইডোখৰত ৰাস্তাটো বনাই আছে মানে আৰু ফাইনেলি মানে আমি হাইৱে পাই গ'লোঁ আৰু এতিয়া পূৰা মানে বম যাব গাড়ী মানে পূৰা 120 এনেকৈ যাব গাড়ী এতিয়া আৰু যিহেতু অকণ দেৰি হৈছে ন পূৰা ফালি যাম বুলি কৈছে আৰু আপোনালোকে চিনেমেটিক চাই লওক মানে গাইছ মানে আমি এতিয়া আহি পেলাই ৰঙামাটিৰ ওচৰত মানে ৰঙামাটিয়ে পৰে আৰু ৰঙামাটি টাউনখন পাৰ হৈ আহিছোঁ আৰু এইডোখৰত চাব পাৰে আমাৰ গাড়ীখন আছে এইফালে আৰু মানে এইডোখৰত মানে পেচাব চাপ কৰি লওঁ অকণমান আৰু গৈ পিনে আৰু গৈ দেখাই আছোঁ পূৰা আজি পূৰা ধামাকা হ'ব গৈ আছে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু আপোনাৰ গাড়ীখন চাই লওক এইফালে মনোজ ভাই আছে কিবা এটা কৈ দিয়া আজি মানে ভিডিঅ'টো ধামাকা হ'ব আমি গৈ আছোঁ কাকচাং তো গাইছ এদিনো যোৱা নাই আজি প্ৰথমবাৰ গৈ আছোঁ এতিয়া আমি এতিয়া বাইপাছত আছোঁ হয় নাই বাইপাছতে আছোঁ মানে হাইৱে হয় 4 লাইন ৰাস্তা হয় আৰু ইয়াৰ পৰা কিমান দূৰ এইটো গম নাপাম আৰু আজিলৈকে যোৱা নাই আৰু গৈ পাই মানে ৰাস্তাত চিনেমেটিক শ্বটকৈ দেখাই আছে আপোনালোকক আৰু ভিডিঅ'টো মানে লাইক এটা কৰি দিব আৰু এতিয়া যাব লাগে আৰু গাইছ মানে আমাৰ লগত আছে আমাৰ বাবুল কিবা এটা কৈ দিয়া হাই ফ্ৰেণ্ড ভাল লাগিছে নে আজি বহুত ভাল লাগিছে মানে কেমেৰা চাই লৈ লৈছে নেকি ভালে কেমেৰা চাই পূৰা লৈ লৈছে আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব মই দি দিম বাৰু সেইখন আৰু ফটো চটো মাৰিম ইনষ্টাগ্ৰামত এৰিম আৰু মানে এতিয়া আৰু গৈ থাকোঁ লাহে লাহে আৰু ইয়াক চাগে চিনি পায়ে চাগে ভাই আমি গোটেই পাৰ্টনাৰকেইটা আছোঁ গোটেই আৰু গাড়ী দুটামান আছে দেখাই আছে ৰ'ব লাষ্ট কৰে মানে আৰু এতিয়া গাড়ীৰ ভিতৰত বহি আছে এইকেইটা ভকতকেইটা মানে সিহঁতে বাহিৰত ওলাব টান পায় কিবা এটা কৈ দিয়া এইটো এটা আৰু সিহঁতি ফটো চটো পূৰা মৰা ব্যস্ত
মজা গাইছ পুৰা হেপী আৰু গাইছ টাইম হৈ গ'ল মানে 12টা বাজিব হ'ল আৰু এইফালে কুঁৱলী মানে ভগাই নাই চাব পাৰে মানে কুঁৱলী ভগাই নাই গোটেই মানে আজি বতৰটো ডাৱৰীয়া কৰি আছে হয়নে তাকে আৰু মানে আহি নুমলীগড় পাই গ'লোঁ এতিয়া আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে কাকচাং সেইটো দেখা বৰ্ডত আছে নেকি দেখাই ল'ব লগা কাজিৰঙা 35 এইটো নগাঁও 127 গুৱাহাটী 257 গাইছ মানে কাকচাং আৰু পাব হয় চাগে আৰু ইয়াৰ পৰা কিমান দূৰ আছে 3 কিলোমিটাৰ আছে আৰু মানুহ মানে ৰাস্তাত ভিৰ হৈ গৈ মানে ভিৰ নহয় মানে গাড়ীবোৰ গৈ আছে ন তাত গৈ দেখাই আছে ধুনীয়াকৈ মই আজি প্ৰথম আহিছোঁ ভালো লাগিছে আৰু আজি মানে ৰ'দটো দিয়া হ'লে ভাল লাগিলহেঁতেন গা চা ধুলোহেঁতেন আৰু যিহেতু ৰ'দ চ'দ নাই দিয়া চেঁচা হৈ আছে পূৰা কুঁৱলী ভগাই নাই সেইটো কাৰণে মানে দেখিছে পূৰা ছেট আপ কৰি আহিছোঁ আৰু মানে তাৰ পৰা এইফালে মাংস চাংস পূৰা কাটি আছে মানে টাইম কেইটা হ'ল বাৰু 12টা 48 হৈ গ'ল মানে 1টা বাজিবই হয় চাগে কিন্তু এতিয়ালৈকে কুঁৱলী ভগাই নাই তাকে আৰু উপায় নাই আৰু গৈ আছোঁ আৰু ভালো লাগিছে নাই ভাল লাগিছে নাই মজা লাগিছে ভাল লাগিছে নাই এইখন জেগাখনৰ নাম কি খালি গম নাপাওঁ হা গম নাপাওঁ সেইটো খালি ধুনীয়া ছোৱালীব আছে ধুনীয়া ছোৱালীব আছে জিন্দগী में पहली बार काकोसांग आ रहा हूँ আপোনালোকে যদি কাকচাং আহে তো মানে কাকচাং নোপোৱা আগতে 1 কিলো 1.5 কিলোমিটাৰ মানে আগতে ইমানটো হ'ব লাগে এইখন কি নাহৰজান বাগান হয় এখন নাহৰজান বাগান হয় বাগানৰ মাজেদি গৈ আছে এতিয়া আৰু মানে যিমানে ওচৰ চুবুৰীয়া গৈ আছে সিমানে মনটো ভাল লাগি গৈ আছে দেখি পাম ভাল লাগিব চবক দেখাই আছে আপোনালোক মানে মোৰ লগত আপোনালোকেও গৈ আছে আৰু হয় নাই মানে য'তে আছে বহি লওক খালি ভিডিঅ'টো চাই থাকক আৰু মানে ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত আপোনালোকে মানে ভাবি লওক গৈ আছোঁ ভাবিহে ল'ব খালি একেবাৰে ভাবি নল'ব আকৌ অকণমানকৈ ভাবি ল'ব আৰু গৈ আছে বুলি বেলেগতকৈ বেলেগ মানে বেলেগতকৈ বেলেগ তো ফিলিংটো বেলেগ পাব অকণমান আমি মানে বেলেগতকৈ বেলেগ ভিডিঅ' বনাব গৈ আছোঁ অকণমান ধামাকা হ'ব অকণমান মজা ফূৰ্তি কৰি গৈ আছে পুৰা এনজয় কিবা আল্টিমেট ভিউ আহি আছে মানে পাহাৰ আৰু গাইছ মানে এইফালে মানে টিকেট ল'ব লাগিব টিকেট লৈছোঁ ধুনীয়াকৈ টিকেট ল'ব লাগিব এইফালে টিকেট লৈছোঁ ধুনীয়াকৈ এইফালে হ'ল নাই 200 টকা দিলোঁ পাছ লোৱা হৈ গ'ল ফাইনেলি আৰু গেট পাছ 120 টকা ল'লে আৰু গৈ পাই যাম ধুনীয়াকৈ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান মজা আমি মানে আহি পাই গ'লো চাব পৰা ধুনীয়াকৈ আহি পাই গ'লো আমি মানে আহি পাই গ'লো এইফালে গোটেই পাৰ্কিং থোৱা আছে এইফালে ধুনীয়াকৈ আৰু আমাৰ লগৰকেইটা এইফালে পূৰা আছে ধুনীয়াকৈ আৰু এতিয়া এই আগপিনে যাব লাগিব আগপিনে গৈ চবক দেখাই আছে ধুনীয়াকৈ ব'লা পূৰা এনজয় হৈ আছে মানে এইফালে গাইছ আৰু আগফালে যাব লাগিব ধুনীয়াকৈ এইফালে পৰা ডান্স মাৰি আছে ডান্স আৰু এইপিনে গৈ আছোঁ ধুনীয়াকৈ চাব পাৰা আৰু এইফালে তললৈকে পানী গৈ আছে এইটো পানীটো মানে কাকচাঙৰ যোনটো তাৰ ৱাটাৰফলটো পানী পৰা ন তাৰ পৰা মানে পানীটো পৰি আহিছে আৰু তলফালে চাব পাৰা পানী আহিব আৰু গৈ আছে আৰু চাব পাৰা আগফালে মানুহ পূৰা মানে গৈ আছে আগফালে এইবোৰ
আৰু গাইছ মানে এতিয়া আমি আহি মানে কাকচাং পায়ে গ'লোঁ, অকণমান দূৰ আছে আৰু এতিয়া আৰু দেখাই আছোঁ ধুনীয়াকৈ। পিছফালে আমাৰ মানুহবোৰ আহি আছে, ধুনীয়াকৈ চাব পাৰে। আৰু কাকচাং যিহেতু ওচৰ চুবুৰী গৈছে ন, ঠাণ্ডাটো লাগি আহিছে মানে। জেকেট চেকেট বেগত পূৰা অনা আছে মানে, পিন্ধি ল'ম ধুনীয়াকৈ। আৰু এইফালে পানীটো কাকচাঙৰ যোনটো ওপৰৰ পৰা পৰে ৱাটাৰফলৰ পানীটো ন, এইটো আহি আছে এইপিনেদি বৈ কিনে আৰু চাব পাৰে এইপিনে গৈ আছে এইপিনেদি। ভাল লাগিছে আৰু আজি ৰ'দ দিয়া হ'লে ফাটাফাটি দিলোহেঁতেন, পূৰা গা চা ধুই দিলোহেঁতেন। উপায় নাই, আমাৰ ভাগ্য বেয়া, কি ক'ম আৰু। আজি নুধো। আজি নুধো, আজি গা ধুই আছোঁ ফাইনেলি, আৰু ধুলোহেঁতেন মানে। আজি গা নুধো আৰু ইয়াত নুধো। মজা মজা মজা, ভাল লাগিছে ভাল লাগিছে দেই। আগবাঢ়ি গৈ আছো, আমি মানে অহাটো অকণ দেৰি হৈ গ'ল, অহাটো অকণ দেৰি হৈ গ'ল। আৰু অলপ দূৰ আছে পামগৈ, আৰু ভাগৰ লাগি গৈছে আৰু অলপ দূৰ আছে পামগৈ আৰু। জোচ তই জোচ পুৰা কিয় বলতে ভাই জোচ লাগি গৈছে, জোচ। এই দলং 4টামান এনেকৈ পাৰেই হ'ল, এনেকৈ দলং মানে 4খনমান পাৰ হৈছে এনেকুৱা। তলেদি যাম বুলি ভাবোঁ, মানে জোতা চোতা তিতি যাব ন, এইবোৰ মানে ৰিস্ক ল'ব নোৱাৰি মানে। হ'লেও মই এইপিনে যাব ট্ৰাই কৰিম, চাই থাকক আপোনালোকে। এইপিনে মই যাব ট্ৰাই কৰিম এতিয়া হওক যা। বাহিৰতে ফটো মাৰি আছোঁ। এই দেখো গাইছ, এই দেখো এনেকুৱা মমেণ্ট ক'তো আপোনালোকে নাপাব। এইপিনে মই কেনেকৈ যাম এতিয়া পানীত পৰি যাম নে যাম? ছাকচেছফুল। খালি জোতা তিতি গ'ল, একো নাই, উপায় নাই। আপোনালোকৰ কাৰণে জোতাটো খুলি নিদিওঁ, তিতা জোতা পিন্ধি থাকিম। আৰু ভৰিকেইটা মানে বেয়া বিষাইছে মানে। वाह क्या सीन है, वाह क्या सीन है। উঠি আছোঁ ওপৰলৈ ন, বেয়া বিষাইছে। চকা লগাই দিম, চকা লগাম বুলি ভাবিছিলোঁ, ঘৰত থাকিল থকাটো। তাকে কিমান দূৰ নাও গম নাপাওঁ নহয় দেই। প্ৰথমবাৰ আহিছোঁ গাই চাই থাকক দেই, লাইক এটা কৰি দিব ধুনীয়াকৈ। আৰু এই দলংখন পাই গ'ল ধুনীয়াকৈ। আৰু এতিয়া পানী যাম অলপ, আৰু অকণমান দূৰ আছে ধুনীয়াকৈ। এক চাইডে পুৰা এক চাইডে ভাই চাব পাৰে সেই পানীটো কাকচাং আহি আছে ধুনীয়াকৈ। মানে দেখিবলৈ ইজি, কিন্তু বহুত কষ্ট আছে ইয়াত। কিন্তু কষ্ট আছে মানে দেখিবলৈ ইজি হ'ব পাৰে, কিন্তু ন যোনটো ভাগৰ লাগিছে ন, সেইটো মই আপোনাক ক'ব নোৱাৰোঁ। কিন্তু যদি ফূৰ্তিও লাগিছে ন, সেইটো আপোনাৰ গম পাইছে ফূৰ্তিটো কেনেকৈ লাগিছে। পানী আৰু এই যোনটো পানীটো আহিছে কাকচাং, যোনটো মানে ৱাটাৰফলৰ পৰা যোনটো ওপৰৰ পৰা পানী পৰিছে, তাৰ পৰা পানীটো আহিছে আৰু ওপৰলৈ গৈ আছোঁ। আৰু অকণমান দূৰ আছে, চাব পাৰে আপোনালোকে। আৰু গৈ পাই যায় ধুনীয়াকৈ আপোনাৰ। আৰু ভাগৰ লাগি গৈছে মানে ন, কথা ক'ব অৱস্থাত নাই মই মানে এতিয়া। অ' ভাই क्या सीन है, মই দেখি আছোঁ মানে ধুনীয়াকৈ, আপোনালোক দেখাই আছোঁ। অ' ভাই মজা লাগিছে। क्या भाई क्या सीन है गाइस, চাব পাৰে। আৰু মানুহৰ ভিৰ চাওক, মানুহৰ ভিৰ কাম হৈছে মানে ইয়াত। আগত তলত চাওক, তলত এবাৰ চাওক, তলত এবাৰ চাওক। মজা লাগিছে। আৰু মই তলত নামিব ট্ৰাই কৰিম এবাৰ, হ'লেও নামি দেখাম বাৰু তলত পানীটো কিমান চেঁচা আছে। আৰু বহুত ভাল লাগিছে, ওপৰৰ পানীটো বহুত ধুনীয়াকৈ পৰিছে আৰু বহুত ঠাণ্ডা লাগিছে ইয়াত। উপায়ো নাই, মোৰ ভাগৰ লাগিব ইমান দূৰ আহি কিনে। আৰু মানে গাইছ আমি অলপ ওপৰত উঠি আছোঁ ধুনীয়াকৈ, চাব পাৰে। ওপৰৰ পৰা দেখাই দিম অলপ ভিউটো কেনেকৈ লাগিব। ডেঞ্জাৰ, পূৰা অফ ৰ'ডিং হৈ আছে, পূৰা ডেঞ্জাৰ হৈ আছে।
ভৰিবোৰ এনেকুৱা টানিছে ন মা কচম কৈছোঁ ভৰিবোৰ বেয়া টানিছে কিন্তু মই ক'ব পৰা নাই সাহস লৈহে গৈ আছোঁ পূৰা মানে তো ইয়াত মানে কাগজখন আহি পিনে ইয়াত মানে উঠালে মানে ইজি নহয় বৰ ৰিক্সো আছে আৰু ডেঞ্জাৰো আছে আৰু ভৰিকেইটা এনেকৈ বিষাই ন আপোনালোকে মানে ক'বও নোৱাৰিব যে ভৰিটা ডেষ্টিনেশ্যন আহি পাই গ'লো মজা অকণ জিৰা লওঁ ইয়াত ধুনীয়াকৈ আৰু ইয়ালৈ আহি পেলাই মানে অলপ বেয়াও লাগিছে মানে কেলৈ যোনে কেমেৰা আনিছিলে ফটো মাৰিবলৈ কেমেৰাৰ মেমৰিটো মানে থাকিলে গাড়ীত সেইটো মানে কোনে আনিব যাব ইমান দূৰ এতিয়া তাকে চাওঁ কিনো হয় ফটোটো মৰা হ'ব নহয় তাকে ভাবি পোৱা নাই আৰু এইফালে উঠি যাওঁ ক'ত যাওঁ গুৰি গ'ল এইফালে বোলে এইফালে চাব পাৰে আমি পাহাৰৰ ওপৰত বগাই আছোঁ ओ भाई क्या सीन है ऊपर और मैंने एफाले जो रिक्सो आछे और रिक्स माने आमार काने रिक्स मार हलो नाजाओ माने आमार मेन माने कथाটো हल कि माने मैंने कैमेरा आनिছিলো DSLR कैमेरा आनिছিলো माने तो फोटो मारिबले जोंतो मेमोरी माने फोटो मारिलो हेतेन तो हेतु मेमोरी माने गाइड गान बजा हि आछिलो तो माने मेमोरीটো गाइड থাকি আহিলে এতিয়া মানে কি কৰে এতিয়া তাতে আমাৰ মাথাটো ক'বালে ঢিলা হৈ গ'ল কেৰেক হৈ গৈছে মানে পুৰাই কেৰেক হৈ গৈছে কি কবি কি কৰি ভাবিছো আৰু ইমান ধুনীয়া কাহিলো ইমান দূৰ পৰা কিন্তু কেমেৰাটো আৰু মেমৰিটো আনিবলৈ যাব লাগিব 2 কিলোমিটাৰ আকৌ এনেকুৱা ফুল পেলে ৰাস্তা নহয় যিহে ৰাস্তা দেখি মানে গোটেই ইমান কেনেকুৱা লাগি গৈছে নহ'ব আৰু গোটেই মানে গাছা দি গৈছে আৰু মানে যোনটো প্ৰব্লেম আছিলে মেমৰি প্ৰব্লেম তো মেমৰিটো মানে পাই গ'লো মেমৰি এটা মোৰ এক্সট্ৰা মেমৰি মোৰ ওচৰত আছিলে মোবাইলত তো সেইটো উলিয়াই পিনে তাত ছাপোৰ্ট কৰি ল'লে আৰু টেনশ্যন নাই এটা য'ত কাকচাং মেইন ডেষ্টিনেশ্যন যোনটো মেইন পইণ্ট হয় তাত গৈ পূৰা ধামাকা দেখাই আছে তলত নামিও যাম চব কৰিম আৰু ফটোও মাৰিম আৰু এইখিনিপা মানে অলপ জিৰাব আৰু মানে তলত নামি আছোঁ ধুনীয়াকৈ মানে আৰু এইফালে অলপ ঘূৰি মেলি আহিলোঁ ঘূৰি মেলি আৰু হয় নেকি কওক ভাল হা মজা লাগিছে নে দেখিবা মানে এইটো ওপৰৰ পৰা চাওক ওপৰৰ পৰা চাওক ওপৰৰ পৰা এইটো চাওক আমি হয় তাৰ পৰা এনেকৈ আহিলোঁ এনেকৈ ইয়াত পাই গ'লো নেক্সট লেভেল বুলি কৈ দিয়া এবাৰ নেক্সট লেভেল আৰু গাইছ ওপৰৰ পৰা এবাৰ চাই লওক ভিউটো আৰু গাইছ এটা তলত গৈ আছোঁ ধুনীয়াকৈ চাব দেখাই আছোঁ ধুনীয়াকৈ তলত চেঁচা তো ভাই আৰু গাছ যোনটো পানী পৰিছে ন তাৰ মানে চিটিকণি পূৰা মানে আহি আছে মুখলৈ মানে বেয়া ডেঞ্জাৰ ইয়াতো এই কেমেৰা ওলাই আছে ফটো মাৰিব লাগিব ধুনীয়াকৈ দেখাই আছোঁ অ ভাই হেভি আৰু এইফালে মানুহ চাওক মানুহ কি কম মজা লাগিছে মজা লাগিছে ইয়াৰ ভিউটো মানে বহুত ধুনীয়া ভিউ হয় আৰু এতিয়া এইপিনে অলপ গৈ লৈছোঁ ধুনীয়াকৈ চাব পাৰে এইখিনি যাওঁ ধুনীয়াকৈ এইপিনে কেনেকৈ লাগিছে এই মজা নে জুই পুৰা জুই নেক্সট লেভেল হৈছে পুৰা ফটো মাৰিছে কেমেৰামেন ফটো মাৰিছে আৰু চাব পাৰে মই মানে এই ৰছীডাল দিয়া আছে এই ৰছীডাল মানে সিফালে যাব নিদিয়ে মানে তো ৰছীডালৰ সীমাতে আছোঁ মই আৰু ৰছীডালৰ সীমা মানে যিটো চেঁচা আহি আছে ন মানে ঠাণ্ডা আৰু আৱাজটো কেনেকৈ মোৰ আৱাজটো পাইছিলে গম নাপাওঁ মানে লগত আৰু তাৰমানে বহুত আৱাজ আহি আছে মানে আৰু বহুত ভাল লাগিছে ঠাণ্ডা বহুত লাগিছে আৰু জোৰ পুৰা মানে নেক্সট লেভেল জোৰ আছে আৰু ৰছীডাল দিয়া আছে
এইফালে যাব নোৱাৰি এইফালে মানে জোতা পিন্ধি আছোঁ যিহেতু জোতা পিন্ধাৰ কাৰণে এখন নেনামো আৰু চাওক এবাৰ এইফালে ৰেষ্টুৰেণ্ট কেনেকুৱা লাগিছে আৰু গাইছ ওপৰতে বহুত মানুহ ৰৈ আছে তো ওপৰৰ ভিউটো এবাৰ চেক কৰা আপোনালোকে আৰু গাছ জোতা খুলি দিছে হয় না জোতা জেকেট চব খুলি দিছে এইফালে গাও ধুব নেকি গা ধুব নেকি গা ধুব সি বোলে গা ধুব আৰু মই মানে মই চৰ্দি পাই আছোঁ অলপ তো মই গাখন নুধুও মানে সিহঁতেও গা নুধুৱে আৰু জোতাবিলাক খুলি লোৱা আছে যাম এতিয়া ভিতৰত মানে হেৰি দেখোন তাত যাম এতিয়া চাই থাকোঁ এনে গুচাল নেকি অলপ গুচাল চাই দিওঁ এই দেখো গাইছে এই দেখো গাইছে ইটো চেঁচা নহয় মই ক'ব পৰা নাই মানে পানীটো ইমানে চেঁচা মানে বহুত চেঁচা পানী আল্টিমেট আৰু পানীটো এনেকুৱা চেঁচা আৰু চাব পাৰে গাইছে বোলে পিছফালে ধুনীয়াকৈ পানী পৰি যাব পৰা আৰু বহুত ভাল লাগিছে পানীটো বিভিন্ন বহুত চেঁচা হয় আৰু ইয়াত নামিলে বহুত ৰিক্সো আছে যাব নিদিয়ে আৰু মই দেখাই আহি যাওঁ বহুত ঠাণ্ডাও লাগিছে সেইটো কাৰণে এই টুপিটা এইখন মানে লৈ দিছোঁ ধুনীয়াকৈ মেৰিয়াই দিছোঁ ধুনীয়াকৈ আৰু এইফালে চাব পাৰে ভিউটো কেনেকৈ নাজানা ভিউটো মানে আল্টিমেট লাগিছে আৰু ভালো লাগিছে ইয়াত আৰু ইয়াত বহুত চেঁচা আৰু মানে ৰিক্স আছে ইয়াত পিছৰ আছে অলপ তো ৰিক্স আছে মানে অলপ ৰিক্স আছে হয় নাই ৰিক্স বহুত ৰিক্স আছে ঘাপ মানে মই জপিয়াম জপিয়ালে খেলি মেলি হৈ যাব গোটেই আৰু গাছ তলৰ পৰা উঠি আহিলোঁ উঠি পিনে এতিয়া যাওঁ আগপিনে দুটামান ফটো মাৰোঁ আৰু মানে এঘণ্টামান থাকিল তলত আৰু ভালো লাগিলে আৰু পেণ্ট চেণ্ট তলত টিকি গৈছে পূৰা কৰে আৰু আগফালে আমাৰ কেমেৰামেনকেইটা আছে কি কৰিছ ফটো চাইছ নেকি আৰু মানে আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু চাব পাৰে এইফালে নাজাৰাটো নেক্সট লেভেল নাজাৰা এইটো আহিছে আৰু আমি তাৰপৰা ওলাই দিলোঁ ওলাই কৰি আৰু গৈ আছোঁ যোনখিনিত আহিছিলোঁ আৰু এতিয়া টাইম হৈ গ'ল 3টা বাজিছে আৰু এতিয়া যাব লাগিব গাড়ী আৰু গৈ পিনে ক'ৰবাত হোটেল কিবা খাব লাগিব আৰু সেয়াই আৰু গাড়ী তাৰপৰা আহি গ'লোঁ আহি পিনে আৰু আমাৰ গাড়ী আগত থোৱা আছে আৰু মানে এতিয়া ঘৰ যাব লাগে আৰু পিছফালে ভিউটো চকাই আছে বাৰু পিছফালে ভিউটো চাওক আৰু এইফালে যিমানো গাড়ী দেখিছে চব মানে কাকচাঙে আহিছিলে তো মানুহবোৰ তাত গৈছে আৰু মানে পিকনিক খাইছে আমি মানে এইবোৰ বনোৱা চিষ্টেম কৰা নাই আমি মানে হোটেলত খাম নেকি আমি হোটেলত খাম মানে আমি হোটেলত খাই ল'ম ধুনীয়াকৈ আৰু লাহেকৈ আৰু মানে কথা হ'ল কি হোটেলত গৈ পেলাই খাম বুলি আৰু ভিডিঅ'টো চাই কেনেকৈ লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো এইখিনি সামৰি দিছোঁ আৰু ভিডিঅ'টো নমনা নাচাত আৰু তেতিয়া গৈ থাকোঁ লাহে লাহে বাই বাই